হাই গাইজ, কি খবৰ? আপোনালোকৰ নিশ্চয় ভালে আছে আৰু মই ভালে আছো। আৰু বহুত দিন হৈ গ'ল ভিডিঅ' চিডিঅ' একো বনোৱাই নাছিলোঁ, ইমান গৰম পৰিছিলে, সেইকাৰণে ভিডিঅ' চিডিঅ' বনোৱা নাছিলোঁ। তো আজি কেমেৰাটো হাতত উঠাই লৈছোঁ, কেমেৰা মানে ফোন হয়, ফোনটো হাতত উঠাই লৈছোঁ। তো আজি ভাবিছোঁ এটা ভিডিঅ' বনাওঁ আৰু অকণমান বাহিৰত ওলাই যাওঁ। তো চাই থাকিব ভিডিঅ'টো। এতিয়া মই ড্ৰেছ আপ কৰি লওঁ, মূৰ চুৰ ধুই আহিছোঁ এতিয়াহে, আৰু দিনটো শুলোঁ মই মানে ইমান বৰিং লাগি আছিলে। মই অকণমান ওলাই যাওঁ, যিহেতু মই শুয়ে আছিলোঁ, 3-3:30লৈকে শুলোঁ। তাৰপিছত এতিয়া গা পা ধুইছোঁ, ভাত চাত খোৱাই নাই এতিয়ালৈকে, ভাতটো নাখাওঁ। আৰু ৰাতিপুৱা আমাৰ চাওমিন বনাইছিলে, তো চাওমিনটো খালোঁ। এতিয়া ভাবিছোঁ অকণমান ওলাই যাওঁ, তো ৰেডি হৈ লওঁ, তাৰপিছত দেখাই আছোঁ ক'ত গৈ আছোঁ আৰু কাৰ লগত গৈ আছোঁ। তো চাই দিব ভিডিঅ'টো। মই এতিয়া ঘৰৰ পৰা ওলাই আহিছোঁ আৰু চাৰ্জাৰ আৰু পাৰ্চ লৈ আহিছোঁ হাতত, আৰু ঘৰৰ বজাৰ অলমষ্ট শেষে হ'ব হৈছে। তো একেবাৰে বেছিকৈ উঠাই থৈ দিওঁ ৰিলায়েন্স মাৰ্কেটৰ পৰা। তো ভণ্টাহঁতৰো শেষ হৈছে, তো সেইকাৰণে তাইকো লগ ধৰিছোঁ, ব'ল বোলো একেলগে যাই আহোঁ। আৰু অলপ অলপকৈ বজাৰ আনি থাকিলে লছ হৈ যায় ন, বাৰে বাৰে অহা যোৱা কৰাও ধেমালি নহয়। তো বেছিকৈ আনি থৈ দিওঁ, তেতিয়া মাৰো কষ্ট কম হ'ব আৰু মোৰো। মোবাইল টানি আনিম কিন্তু মই। আৰু আমি এয়া মোনা লৈ যাম কাৰণ ইমান বজাৰ কৰি যদি 1 টকা 2 টকা কমাই দিব, যদি আৰু পলিথিনত ভৰাব লাগে ন ভণ্টা, তাতেতো পলিথিনত পইচা লৈ যাম দে, তাতে আৰু এক্সট্ৰা পইচা দিব নালাগে পলিথিনৰ, সেইকাৰণে লৈ যাম ঘৰৰ পৰা, যিহেতু গাড়ীখন যাবই। যোৱালৈকে চুলি কুচা শুকাই যাব লাগে, ভণ্টাই ড্ৰেছ কৰাম মানে। আৰু পাৰ্চটো থৈ যাম আৰু পইচাখিনি ওলাই ল'ম, কাৰণ পাৰ্চ মই এনেকৈ লৈ যাব বিৰাট বেয়া পাওঁ। তো সেইকাৰণে পকেটত পইচাখিনি লৈ ল'ম আৰু পাৰ্চটো ইয়াতে থৈ যাম। মই দিনত ভাত খোৱা নাছিলোঁ কাৰণে ভণ্টাই ক'লে কি আম এটা খাই লওঁ, তো আম কাটি দিছে জোৰ জবস্তি। মই নাখাওঁ, মন নাই খাব, তো তাই জোৰ জবস্তি আম কাটি দিছে, তো আমটো খাই লওঁ, তাৰপিছত আমি একেলগে ওলাই যাম। তো এয়া বজাৰ চাই আছে, ষ্ট'ৰ ৰুমত কি আছে কি নাই লিষ্ট বনাব তাৰপিছত। আৰু মায়ে মোক এখন লিষ্ট দি পঠাইছে, মোৰ ভাগৰ লিষ্ট। কি নাই? এই চেনি আছে দেখোন ইমান। আহি গ'লো ৰিলায়েন্স মাৰ্কেটত। ভণ্টা মোক কিন্তু ডিষ্টাৰ্ব নিদিওঁ, মই এইফালে বেলেগকৈ শ্বপিং কৰিম, তহঁতে বেলেগকৈ শ্বপিং কৰিম। মই পূৰা একদম বেলেগকৈ শ্বপিং কৰিম। ভণ্টাৰ লগত গ'লে মোৰ বহুত দেৰি হৈ যাব, কাৰণ সিহঁতৰ বহুত ঘৰৰ বজাৰ, কিন্তু আমাক যিখিনি লাগে সেইখিনি মই এক্সট্ৰাকৈ লৈ লওঁ, তাইৰ লগত গ'লে মোৰ দেৰি হৈ যাব। তো ইয়াৰ পৰা ষ্টাৰ্ট কৰোঁ, কি লওঁ এতিয়া। তো এতিয়া মই চাই আছোঁ ঘৰ মোচা কি পাওঁ। কলগেট আমাকো লাগে, ডাঙৰটো চাচোন, পিক। তাৰপিছত ফ্ল'ৰ চাফা কৰা কিবা এটা লৈ লওঁ, এইটো লৈ লৈছোঁ, ফ্ল'ৰ চাফা কৰা। এইফালে বডি ৱাছ, চেম্পু, চাবোন আছে, তো চাবোন লৈ লৈছোঁ 5 পিচ লৈ লৈছোঁ। এইটোৱে লৈছোঁ নিমৰটো, তই মই এইটো লৈছোঁ। তো আমাৰ চেম্পুটো মেইন, মানে বায়ে ইমান চেম্পু দিয়ে দুদিনৰ মূৰে মূৰে, তো চেম্পু ডাঙৰ বটল এটা লৈ লওঁ। আৰু মাৰ কাৰণে ক্লিনিক+ ল'ম, মায়ে বোলে ডাব চেম্পু নোঘোৱে, সেইকাৰণে ক্লিনিক+ তো চেম্পু লৈ লৈছোঁ 250 ছেভ, তো এইটো লৈ লৈছোঁ। আৰু মাৰ কাৰণে ক্লিনিক+ লৈ লওঁ। সেইফালে ব'ল, চেম্পু লৈ লৈছোঁ মাৰ কাৰণে। পেকেট চেম্পু আছে ইয়াতে 500 হা, মোকো লাগে এইকেইটা 150, ইমান ডাঙৰ নালাগে। এইকেইটা লওঁ, এইটো মই লৈ লৈছোঁ 2টা পেকেট। এইটো মোৰ বাকচ, এইটো তাৰ বাকচ লৈ লওঁ। এইটো 2টা লৈ লৈছোঁ, কাৰণ আমাৰ বেছি মানুহ নাই যিহেতু, বহুত দিন যাব এতিয়া। তাৰপিছত এইটো লৈ লওঁ। চাৰ্ফ এক্সেল লৈছ? কাপোৰ ধোৱাৰ কোনটো লয়? ৰিন চাবোনটো গলি যায় মানে। পতঞ্জলি লৈ লওঁ, এইটো লৈ লওঁ। আটা নলওঁ মই, বাদাম লৈ লওঁ। লাগিয়ে থাকে এনেও। কোনটো লৈ লওক? পেকেট এক পেকেট লৈ আনছোন, 1 পেকেট। আলমণ্ডৰ পেকেট এটা লৈ লৈছোঁ, যিহেতু এইকেইদিন মই ভাবিছোঁ ডাইটিং কৰিম, তো এইটো লৈ লৈছোঁ। কাজু বাদাম খালে ফেটছ হয়, তো এইটো লৈ লৈছোঁ পেকেট এটা, বা আৰু মই খাম দুজনে।
তো এইটো পেকেট এটা লৈ লৈছোঁ, এইটো খালে বোলে ৱেইট কমে, তো এয়া পেকেট লৈ লৈছোঁ। 60 লিখা আছে, 45 ল'ব বুলি ক'লে দাদাজনে, তো এইটো লৈ লওঁ। নলওঁ, মই ল'ম। কাজু বাদামৰ পেকেট মই সৰু চাই লৈ লৈছোঁ, আৰু খিচমিচৰ পেকেটো লৈ লৈছোঁ, কেতিয়াবা পোলাও চোলাও খাব মন যায় ন। আৰু এয়া পেকেট দুটা লৈ লৈছোঁ, ৱেইটটো কমাব লাগিব মানে। নলবাৰীত খাই খাই একদম ৱেইট পেটলা হৈ গৈছোঁ। তো ভণ্টাই মোক এৰি থৈ ইফালে গ'ল, মই এতিয়া অকলে আছোঁ। চিৰা তেলৰ পিনে আহিছোঁ, মই ভাবিছোঁ কি তেল ল'বি ভণ্টা? তেল আছে, মই লৈ লওঁ, ধাৰা তেল লৈ লওঁ। ধাৰাটো ভালনে? মই নাজানো এইবিলাক, লৈ লৈছোঁ আৰু ধাৰা তেল লৈ লওঁ। 3 পেকেট লৈ লওঁ, বহুত দিন গুচি যাব, আমাৰ খোৱা মানুহ নাই যে বেছি। ৰিফাইন নলওঁ, ৰিফাইন খোৱাটো বেয়া। ব্লেক পেপাৰ এটা লৈ লৈছোঁ, এয়া জৰুৰী, প্ৰয়োজন হৈ থাকে। আৰু বিজু তাক লগ পাই গ'লোঁ, কলিবা এটা ঘৰত যে আছিল আগতে। এটা পেকেট লৈ লৈছোঁ। তেজপাত নালাগে, তেজপাতৰ গছ আছে আমাৰ। চাহী বিৰিয়ানী মছলা আৰু কিটচেন কিং মছলা এটা লৈ লওঁ, এই জৰুৰী। বিৰিয়ানী বনাই থাকোঁ ন ভণ্টা আমি, বিৰিয়ানী মছলা কোনটো ল'বি? ঘিউ বটল লৈ লওঁ, আৰু ঘিউৰ বটলটো পেলাইছে আৰু মানুহৰ মাজত কৈছে কিয় ঘিউৰ বটলটো পেলাইছে বোলে। ঘুচা মাৰিম তোক মই, নিজে পেলাইছে। তো এইটো ঘিউৰ বটল এটাও লৈ লওঁ, কাৰণ বিৰিয়ানী পোলাও চোলাও খালে ঘিউ লাগে। এটা আছে ঘৰত, সেইটো সেই খবৰে হৈছে, সেইকাৰণে এইটো লৈ লওঁ। মায়ে দিয়া লিষ্টখন মই এতিয়ালৈকে চোৱাই নাই, মায়ে দিয়া লিষ্টখন এতিয়াহে ওলাইছোঁ। মোৰ হিচাপত মই নিজে বজাৰ কৰি আছোঁ, মায়ে দিয়া বস্তু যদি নাযায় দিব মোক মছলা, তো মাৰ লিষ্টখন এতিয়া ওলাই লৈছোঁ। ৰিফাইনো লৈ লৈছোঁ, কাৰণ কেতিয়াবা লাগে ন। মাৰ কাৰণে বিস্কুট এক পেকেট লৈ লৈছোঁ। এয়া ঐ আমুল, ভণ্টা আমি যে সৰুতে কিমান খাইছিলোঁ, এয়া আমুল পেকেটটো ইমান চুৰ কৰি খাইছিলোঁ। এয়া পেকেটটো চেলেকি খাইছিলোঁ আগতে, আৰু চামুচত লৈ কিনে খাইছিলোঁ ন। এই ফ্ৰজেন ফুডবিলাক পাই, তো ইয়াৰে কিবা কিবি লৈ লওঁ, কাৰণ বায়ে এইবিলাক খাই বিৰাট ভাল পায়, তো তাই সেইকাৰণে লৈ লওঁ। আৰু ৰংচুমুলৰ কাৰণে ল'বিনে? দুদিনো নাযাব তহঁতৰ ন, মোৰনে যি খাব একেবাৰে। কিমান ভণ্টা পেকেট? ফ্ৰাই লৈ লৈছোঁ 8 পেকেট। এইটো আমি নাখাওঁ, এইটো জোনৰ কাৰণে লৈছোঁ, জোনক দি দিম। গাইছ, এইটো পেকেট এটাও লৈ লৈছোঁ, এইটো ঘৰৰ কাৰণে লৈছোঁ, আৰু জোনক এইটো দি দিম। এই 2টা পেকেট লৈ লৈছোঁ। মায়ে যে পিটিব মোক আজি ভণ্টা, মায়ে দিব মছলা। তাৰ এটা লৈ লওঁ, নলওঁ। কফি পেকেট লৈ লওঁ, কেতিয়াবা মন যায় কফি খাব ন। ডাৰ্ক চয়া চচ, এইটো কি হয়? চচটো লৈ লওঁ, চাওঁ এইটো লাগে। লৈছ 2টা ল'লে এটা ফ্ৰী, 6টা ল, 6টা ল'লে এটা ফ্ৰী, ঠিকে আছে। 6টা পেকেট ঠিক আছে, এটা পেকেট লৈ লৈছোঁ। লৈছ নেকি? এইটো নল'লোঁ। মোৰ এইটো পাৰ্টত আহি গৈছোঁ, এইটো পাৰ্টত নলাই কেনেকৈ থাকোঁ মই। ইফালে ডাইটিং কৰিম বুলি ভাবিছোঁ। ভণ্টাই লৈছোঁ দে, নালাগে একদম। কিমান ডাঙৰ? তই নাখাওঁ নাই, মই খাই ভাল পাওঁ, এইটো লৈ লৈছোঁ। এবাৰ আহিছোঁ চকলেটৰ পাৰ্টত, আৰু এইবিলাক নোলোৱাকৈ মই থাকিব নোৱাৰোঁ, তো এইবিলাক লৈ লওঁ মই কিবা কিবি। ডাইটিং চাইটিং গলিম আৰু ভণ্টা। এটা লৈ লৈছোঁ। ইমান নাখাওঁ ন, কেতিয়াবা বেগত থৈ দিম লাগে, তো এইটো এটা লৈ লওঁ। এইটো পাৰ্টত কিবা লৈ ভণ্টাই, মোৰ এইটো পাৰ্টত কাম নাই, মই নলওঁ। এইকেইটা ভাল লাগি আছে ন। তো গাইছ, আমাৰ বজাৰ চজাৰ হৈয়ে গ'ল অলমষ্ট, আৰু ভণ্টাই মানে এনেই ঘূৰি পাকি চাই আছে অলপ বস্তুবিলাক, মানে বাচন বৰ্তনবিলাক চাই আছে। এতিয়া আমাৰ বেলেগ বজাৰবিলাক হৈ গ'ল, এয়া মোৰ, এয়া ভণ্টাৰ। কি ল'বি ভণ্টা? এইটো কি গেছত দিব পাৰিছে? ভণ্টাই মোক কৈছে এইকেইখন ল, তাই যেতিয়া ভাত খাব যাব আমাৰ ঘৰত, এইকেইখনত তাইক ভাত দিব লাগে বোলে। কালাৰটো চোৱা না, ইমান টিকটিকিয়া ৰেড, ভাল লাগি আছে কিন্তু ন। গেট 1 ফ্ৰী।
হটকেছ এটা লওঁ নেকি ইয়াতে বস্তু চাই থাকোঁতেতো বাক লগ পালোঁ বায়ে বোলে মোৰ ভিডিঅ' চাইটো লগ দেখা পাই কিনে মাত দিলে ভাল লাগিল কি নাম তোমাৰ গীতাঞ্জলি ডেকা ভাল লাগিল দিয়া ইয়াতে থাকা ইয়াতে জব কৰা ইয়াতে জব কৰে বায়ে তো এটাও লৈ লওঁ তো গাইছ ৱাইপছৰ 2টা পেকেট লৈ লৈছোঁ এয়া জৰুৰী পাৰ্চত ল'বৰ কাৰণে বহুত জৰুৰী হয় বজাৰ হৈ গ'ল আৰু ক'ৰবাত কিবা ৰখিছে নেকি চাব আহিছোঁ কুটুমানিক লাইনত ৰখাই থৈ আহিছোঁ ভাত কেৰেলা কিমান দি লৈছিলে কালি ইয়াতে নাই দেখা মই ভাত কেৰেলা কি লৈছিলি বেলেগ কি লৈছিলি ভেন্দি কি ভেন্দি নাই দেখোন ভেন্দিৰ দাম লিখা নাই হৈ গ'ল এতিয়া মোৰ বাৰী ওলাই আছে কুটুমনিয়ে এতিয়া মোৰ পে'মেণ্ট কৰিম তাৰপিছত আমি যাম ভণ্টাই কি ঘুগুনি লৈছে আৰু মই লৈছোঁ চিঙৰা এটা চিঙৰা খাওঁ ইমান ভোক লাগিছিল দিনটো ভাত খোৱা নাই যে সেইকাৰণে বজাৰৰ পৰা আহি গৈছোঁ একদম মাইনাবাহঁতৰ ঘৰত কাৰণ অংশুক থৈ গৈছিলোঁ যে কান্দি কান্দি আহি পেলাই ভাত খাম বুলি এতিয়া মই ফোন কৰি আছোঁ মাংসৰ দোকানী নাখালোঁ অংশু ইয়াতে আছে মানে কান্দি কান্দি তাৰ অৱস্থা বেয়া মাইনাবা ইয়াতে লৈ আহিছে তাক আৰু এতিয়া যামেই আৰু এনেই সোমালোঁ এবাৰ মই বনাই আছোঁ মাছৰ জোল মাছ বনাই আছোঁ মাইনাবাই আজিকালি পুকুৱে খালি চুনু চুনু কৰি থাকে বোলে চনু দেখিছে কি চনা চনা কৰি থাকা চনা